আজি আমাৰ অগ্নিফৰ ৰাইজ চেৰিমনি আৰু পাৰ্টিটো ভৱনতে ৰাখিছে আৰু ইয়াৰ মূল কোচত আমাৰ সকলোৰে মৰমৰ অগ্নিফ মানে জোনাক আৰু এইজনী আমাৰ ধুনুজনী আজি তাইৰ ভায়েকো অন্নপ্ৰসন এইকাৰণে তাইৰ আজি ফূৰ্তিতে ততেই নাই কিমান নাচিছে কিমান ফূৰ্তি কৰিছে আৰু এইজনী আমাৰ মৰমৰ বাজনী মানে আমাৰ সৰু দৰাৰ জেঠায়েক তাই দেখিছে কিমান ফূৰ্তি কৰিছে কিমান নাচিছে কিমান ষ্টাইল কৰিছে আজি কি হয় কাৰ জোনাকৰ মানে আমাৰ ধুনু ভাইটি হয়নে আমাৰ ধুনুকো বহুত ধুনীয়া লাগিছে চাওঁ একবাৰ ষ্টাইল কৰি দিয়াচোন ৱাও আৰু ইয়াত দৰাৰ মাক বৰ মৰম লাগিছে দেই আৰু এই দুজনী হ'ল আমাৰ সৰু দৰাৰ মাহীয়েক কিমান ষ্টাইল মাৰি আছে দুজনীয়ে ক'বই নোৱাৰি পিছে মৰমো লাগিছে বহুত আৰু এতিয়া আমি খাবলৈ লৈছোঁ আৰু এয়া আমাৰ দৰাৰ বাপেক আৰু এয়া হ'ল দৰাৰ জেঠায়েক এতিয়া খাবলৈ লৈছোঁ আৰু আপোনালোকক দেখুৱাম বাৰু কি কি হৈ আছে আৰু এয়া আমাৰ জোনাকে কেক কাটিছে যিহেতু তাই আজি অন্নপ্ৰসন আৰু আমিও বহুত ফূৰ্তি কৰিলোঁ দেই আজি বহুত বেছি ভাল লাগিল আমাৰ জোনাক যেন সোনকালে ডাঙৰ হয় ভাল হয় সকলোৱে আশীৰ্বাদ কৰিব আমাৰ জোনাকে আজিকালি চিনি পোৱা হ'ল আমাক বহুত মৰম লগা আমাৰ জোনাক আপোনালোকে আশীৰ্বাদ কৰিব দেই আমাৰ জোনাক যেন সোনকালে ডাঙৰ হয় আৰু জোনাকৰ মই বহুত মৰমৰ মিমি হয় কাৰণ আমাৰ ধুনুৱে মোক মিমি বুলি মাতে আৰু জোনাকেও মিমি বুলি মাতিব আৰু এইজনী আমাৰ ধুনুজনী তাইতো আজি ডেন্স কৰিয়ে আছে মানে তাই আজি ভাগৰো লগা নাই ভোকো লগা নাই একোৱে লগা নাই খেলিয়ে আছে তাই